নমস্কাৰ, মই মাইনাই আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে দীপাৱলী আৰু কালী পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। এয়া মোৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। এনেকৈ প্ৰস্তুতি চলাইছোঁ আমি মানে মই আৰু মোৰ ছোৱালীজনীয়ে, আমি যিহেতুকে দুইজনীয়ে আমি ইয়াতে আছোঁ, আমি দুইজনীয়ে যিমানখিনি পাৰোঁ এনেকৈ প্ৰস্তুতি চলাইছোঁ। এয়া তাই ফুলজাৰি লগাই আছে, ভয় কৰে লগাব বিচাৰে, তথাপিও লগালে। ময়ো ফটকা ফুটালোঁ, আগে পিছেও মই ফটকা ফুটাওঁ বাৰু, আজিও ফুটালোঁ, মানে সেইদিনাখনো ফুটাইছোঁ। আৰু মই আপোনালোকক কৈছোঁ, মই মোৰ ভইচ কেতিয়াও ব্যৱহাৰ কৰা নাছিলোঁ, মই লিখি পেলাই কৰিছিলোঁ। এয়া তাই ফূৰ্তি চাওক, অকলেই ফূৰ্তি কৰিছে যিমান পাৰে। মই মোৰ কেতিয়াও ভইচ ব্যৱহাৰ কৰা নাছিলোঁ, এয়াই প্ৰথম মানে ক'ব লৈছোঁ আৰু। বহুত বেছি নাজানো, কিন্তু শিকিছোঁ, শিকাৰ ইচ্ছা বহুত আছে, শিকিলোঁ। এজনে শিকালে এনেকৈ কৰিবাচোন বুলি ক'লে। এয়া মই চাকিৰে ডেক'ৰেট কৰিছোঁ দেই, গোটেইবোৰ চাকি। অকণমান লাইটো লগাইছোঁ, বহুত বেছি লগোৱা নাই, অকণমান লগাইছোঁ, কিন্তু মই মোৰ চাকিৰে মই ডেক'ৰেট কৰিছোঁ গোটেই ঘৰটো আমাৰ। এনেকৈ চাকি জ্বলাইছোঁ গোটেই। এয়া মোৰ শহুৰৰ ঘৰত ফটকা ফুটালোঁ, ময়ে লগালোঁ, সিহঁতে নোৱাৰিলে তো মোক লগাব দিলে, ময়ে লগাই দিলোঁ। তাৰপিছত আমি গোটেইবোৰ কালী পূজালৈকে গৈছোঁ, ওচৰতে আছে, বহুত বেছি ওচৰতো নহয়, অকণমান যাব লাগে, কিন্তু বহুত বেছি দূৰো নহয়। তেনেকেই আমি খোজকাঢ়ি গোটেইবোৰ গৈছোঁ তাত। মন্দিৰটোত গৈ সঁচাকৈ ভাল লাগিলে, কেতিয়াও যোৱা নাছিলোঁ, যোৱা হোৱাই নাছিলে মোৰ, বিয়া হোৱাৰ পৰা কেতিয়াও যোৱা নাই, আৰু গমো পোৱা নাছিলোঁ। মই যিহেতুকে ঘৰতে থাকোঁ, প্ৰায় মই মাহঁতৰ ঘৰতে থাকোঁ কালী পূজাৰ দিনাখন। এইবাৰ ভাগ্য হ'ল, মানে যাব পাৰিলোঁ তাত। নাজানো, কিন্তু ভাল লাগিলে কাৰণে আপোনালোককো অলপ দেখুৱাই দিলোঁ। সৰুহঁতৰ ঘৰত ফটকা ফুটাইছে ডাঙৰবোৰে, এইটোলৈ ৰৈ আছিলোঁ, দেখিলোঁ, ভাল লাগিলে, গোটেইখন পোহৰ হৈ গৈছিলে তেতিয়া জ্বলাওঁতে। ভাল লাগে এনেকৈ একেলগে পৰিয়ালত গোটেইবোৰে প্ৰসাদ খাই মেলি। এয়া মোৰ মাহঁতৰ ঘৰত পিছদিনাখন, মানে দেৱালীৰ দিনাখন আহিছোঁ গধূলি। আহি পেলাই ইয়াতে ঘৰতে মন্দিৰটো সজাইছে, ভাইটিয়ে ধুনীয়াকৈ সজাইছে। এইবোৰ ফটকা এইবোৰ চবৰে একদম ফূৰ্তিৰ সীমা নাই, গোটেইবোৰে বহুত ধেমালি কৰিছোঁ। মাও আছে ওচৰতে, এইটো মোৰ ভাই বোৱাৰী বনাইছে ৰংগলী, আৰু ঘৰটো এনেকৈ ধুনীয়াকৈ সজাইছে। গোটেইবোৰ একলগ যেতিয়া হয় ঘৰৰ মানুহ, বহুত বেছি ভাল লাগে। এয়া কোনে ক'ত কেনেকৈ ফটকা ফুটাইছে গম নাপাওঁ আৰু দেই, সেইখিনিত বহুত বেছি ফূৰ্তি কৰে। এইজনী মোৰ ভাইটিৰ ছোৱালী, তাইক মোক পালে কাপোৰে নালাগে। এইজনী মোৰ মা সৰু হৈ গৈছে, ভাল লাগে মাৰ মনত যেতিয়া ফূৰ্তি ভাৱ এটা আহি থাকে ন। এইখিনি সময়ত আচলতে অকলশৰীয়া হৈ যায়, সেইকাৰণে আমি এইবোৰে লগ দিব লাগে, তেতিয়া মনটো বহুত বেছি ভাল হৈ থাকে। এয়া ময়ো মাৰ লগতে মাকো সহায় কৰিছোঁ, মায়েও সহায় কৰিছে। আচলতে মনটো ভাল হৈ থাকিলে সকলো ফালে ভাল দেখি, মনটো ভাল হৈ থাকিব লাগে। মাও ভাল পায় বহুত বেছি, মই যোৱাৰ পিছত আৰু বেছি ভাল পায়। এইজনী আৰু মোক লগেই নেৰে, এইয়া
একেলগে এৰাই তাই কেইখনমান ফটো দিলোঁ মই উঠা। মোৰ ভাই বোৱাৰীজনীয়ে ক্লিক কৰি দিছে। এনেকৈ অলপ ষ্টাইল কৰি উঠিলোঁ আৰু দেই। হেপ্পী দিৱালী।